ওম শান্তি। মনত কোনো বাহিৰা সংকল্প উৎপন্ন হ'বলৈ দিয়া নাই। মন একেবাৰে খালী কৰিছোঁ। লাহে লাহে মই মোৰ চেতনাক শৰীৰৰ এটা এটা অংগৰ পৰা আঁতৰাই আনি দুই ভ্ৰুকুটিৰ মধ্যবিন্দুত একত্ৰিত কৰিছোঁ। কেৱল এটা বিন্দুত মোৰ মন বুদ্ধি একাগ্ৰ কৰিছোঁ। এতিয়া মোৰ মন বুদ্ধি চেতনা একমাত্ৰ এক জ্যোতিবিন্দুত একাগ্ৰ হৈ গৈছে। শৰীৰৰ ভান একেবাৰে অনুভৱত নাই। মই কেৱল মইত এই জ্যোতিবিন্দুত একাগ্ৰ হৈছোঁ। শৰীৰ এটা আছে বুলি একেবাৰে অনুভৱ হোৱা নাই। অশৰীৰী অৱস্থাত উপনীত হৈছোঁহি। এতিয়া লাহে লাহে মই আত্মা এই শক্তিশালী পোহৰৰ বিন্দুটো মন বুদ্ধিৰ দ্বাৰা শৰীৰৰ পৰা বাহিৰ ওলাই আহিছোঁ। আৰু শৰীৰটোৰ পৰা কিছু দূৰত ৰৈ শৰীৰটোক চাইছোঁ। জড় শৰীৰটো একেবাৰে নিষ্প্ৰাণ নিস্তেজ হৈ পৰি আছে। নিষ্প্ৰাণ হৈ পৰি থকা শৰীৰটোৰ প্ৰতি মোৰ মনত এতিয়া কোনো মৰম, আকৰ্ষণ বা মোহ উপজা নাই। কেইটামান মুহূৰ্ত নিষ্প্ৰাণ জড় শৰীৰটোলৈ চাই ৰ'লোঁ। কিন্তু শৰীৰটোৰ প্ৰতি
কোনো ধৰণৰ মোহ, মৰম বা আকৰ্ষণ অনুভৱ নকৰিলোঁ। মোৰ বাবে এতিয়া পুৰণা পৃথিৱীখনৰ সকলো ৰাস্তাই বন্ধ হৈ গৈছে। খোলা আছে কেৱল পৰম ধামৰ ৰাস্তা। পুৰণা পৃথিৱীৰ সকলো সম্বন্ধ, সকলো পদাৰ্থ সম্পূৰ্ণকৈ মই পাহৰি পেলাইছোঁ। মনত আছে কেৱল চিৰকালৰ সংগী পিতা পৰমাত্মা আৰু পিতাৰ নিবাসস্থান পৰমধাম। সেয়েহে মই জ্যোতিবিন্দু আত্মা তীব্ৰ গতিত গতি কৰিলোঁ পৰম ধামৰ ফালে, মোৰ অতিকৈ মৰমৰ পিতাৰ ওচৰলৈ। আকাশ আৰু তাৰ পাছত মহাকাশ, মহাকাশৰ জোন, বেলি, তৰা, নক্ষত্ৰ সকলোবোৰ পাৰ হৈ পালোগৈ ব্ৰহ্মাণ্ড পৰমধাম। পিতাৰ ঘৰ আৰু মোৰ আচল ঘৰ। পৰম ধামত প্ৰৱেশ কৰিয়েই অনুভৱ কৰিবলৈ ধৰিলোঁ এক নিৰবিচ্ছিন্ন শান্তি। পিতাৰ অপৰিসীম স্নেহ আৰু শক্তি। পিতাৰ পৰা অহা কিৰণৰ ৰূপত এক গভীৰ শান্তি আৰু ডিপ চাইলেন্স। এই শান্তিয়ে যেন মই আত্মাৰ ভিতৰত জমা হৈ থকা পুৰণি পৃথিৱীৰ সকলো দুখ, কষ্ট, শান্তি ক্ষন্তেকতে নাইকিয়া কৰি দিলে। পিতাৰ শক্তিৰ কিৰণে মোক নিৰ্ভয়, নিৰ্বিঘ্ন কৰি তুলিলে। পিতাৰ স্নেহৰ কিৰণত
মোৰ এনেকুৱা লাগিল যে মই যেন সদায় ইয়াতে পিতাৰ ওচৰতে থাকি যাওঁ। পিতাৰ অপৰিসীম স্নেহে মোক ইয়াৰ পৰা উভতি যোৱাৰ মোৰ ইচ্ছা নাইকিয়া কৰি দিলে। মোৰ নিজ ঘৰ পৰম ধামত মোৰ নিজ স্বৰূপ অশৰীৰী নিৰাকাৰ অৱস্থাটো যে ইমান লোভনীয়, ইমান আনন্দকৰ হ'ব, মই কল্পনাই কৰিব পৰা নাছিলোঁ। ইমান শান্তিপূৰ্ণ অৱস্থাটো এৰি মই ইয়াৰ পৰা এতিয়া কেনেকৈ ঘূৰি যাওঁ? কিন্তু মই ইয়াত থাকিও যাব নোৱাৰোঁ। ড্ৰামাই মোক এনে কৰিবলৈ অনুমতি নিদিয়ে। সেয়েহে পিতাৰ সকলো শক্তিৰে শক্তিশালী হৈ অনিচ্ছা সত্ত্বেও মই আত্মা পুনৰ পুৰণা পৃথিৱীখনলৈ উভতি আহিলোঁ। মোৰ পুৰণা জড় শৰীৰটো পৰি আছে মৃত হৈ। মই আত্মা মোৰ নিষ্প্ৰাণ শৰীৰটোৰ ভিতৰত প্ৰৱেশ কৰি শৰীৰটোক পুনৰ সজীৱ কৰি তুলিলোঁ। এই গোটেই যাত্ৰাটোত মই অনুভৱ কৰিব পাৰিলোঁ মোৰ অশৰীৰী নিৰাকাৰ ৰূপটো। গম পালোঁ এইটোহে মোৰ প্ৰকৃত অৱস্থা, পৰম ধামত থকা আচল অৱস্থা।
যিটো অতি শক্তিশালী, অতি শান্তিপূৰ্ণ আৰু অতি আনন্দকৰ অৱস্থা। এতিয়া মই মন গ'লেই শৰীৰৰ পৰা ওলাই অশৰীৰী অৱস্থাৰ আনন্দ লওঁ আৰু মন গ'লেই শৰীৰৰ ভানলৈ আহি কাৰ্য কৰোঁ। কিমান সহজ এই শৰীৰৰ ভানৰ পৰা মই জ্যোতিবিন্দু আত্মা ওলাই অশৰীৰী অৱস্থা ধাৰণ কৰা আৰু মুহূৰ্ততে শৰীৰৰ ভানলৈ আহি কাৰ্য কৰা। ওম শান্তি।